आथिखालाव जानो गोनां बिटिसि बिसायख'थिया खाथिनिफ्राय खाथिसिन सौफैबाय। बेबायदि समावनो मोनफ्रोमबो बियाबाव थाद'नाय गैयै जयनिं हाबाफारि लानायखौ नुनो मोन्दों। थिग बेबायदिनो 30 नं गरेस्वर बियाबनि इउपिपिएल दोलोनि बिजाथि बिपुल कुमार बसुमतारीखौ गरेस्वर बियाबनि रायजो राजाफोरा देरहासार खालामनो थाखाय सानफ्रोमबो लोब लोब जयनिं जानायखौ नुनो मोन्दों। दायो गरेस्वराव बिजेपि दोलोनि दैदेनगिरि आसामनि गिबि मन्त्रि बिथांमोनहा 30 नं गरेस्वर बियाबाव फैनानै बिसायख'थि फोसावदिं मेल खुंफैदोंब्लाबो इउपिपिएल दोलोनि बिजाथि बिपुल कुमार बसुमतारीनि देरहासार जानायखौ हमथानानै लाखिनो हाया। बिपिएफ दोलोनि आफादगिरि हाग्रामा महिलारिया सानफ्रोमबो गरेस्वर बियाबनि बिसायख'थि फोसावदिं मेल खुंफैब्लाबो बिपिएफ बिजाथिया देरहासार जाया होनना फोरमायदों। बे लेखायैनो इउपिपिएल दोलोनि बिजाथि बिपुल कुमार बसुमतारीखौ देरहासार खालामनो थाखाय 200नि बांसिन आइजोफोर आरो मेलेमजिबि बिथांमोनहा जयनिं जादों। बे जयनिं हाबाफारियाव गरेस्वर ब्लक इउपिपिएलनि आफादगिरि देबजित ब्रह्म, गरेस्वर ब्लक इउपिपिएलनि गाहाय नेहाथारि कयनुर आली, लोगो नेहाथारि पबित्र बसुमतारीनि आफाद सामलायनायाव 30 नं गरेस्वर बियाबनि इउपिपिएल दोलोनि बिसायख'थि फोसावदिं मेला जानानै थाङो। कारण आमी বিচাৰো যে আমাৰ ইয়াতে গুৰেশ্বৰ সমষ্টিৰ পৰা ইউপিপিএলৰ প্ৰমোদ বড়ো ছাৰে জয়যুক্ত হ'ব লাগে আৰু সেইটোৱে। নাই আগতে কোনো দলত নাছিলো, ইয়াতে এবাৰ প্ৰথম আমি ভোট দিওঁ, সেইটোৱে আৰু আমাৰ কাৰণে তেখেতে যেহেতু জিকিব লাগে আৰু আমাৰ যিখিনি অসুবিধা হৈ আছে তেখেতে আমাক সেই অসুবিধাখিনি আমাক চলিউশ্যন এটা দিব লাগে আৰু ন। আমাৰ গোটেইখিনি গাঁও বা আমাৰ গাঁৱৰ ৰাস্তাবিলাকো বহুত বেয়া হৈ আছে, তো সেইগিলাখনো ভাল কৰিব লাগে। আমি এইটোৱে বিচাৰোঁ এতিয়া যেহেতু প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে কিবা এটা সেই ল'ব লাগে। ঠিকে আছে গোটেই বৰ্তমানো একো বেয়া হোৱা নাই, তেখেতৰ থাকোঁতে হৈছে। এতিয়া মানে আমি এতিয়াও জিকাটোৱে বিচাৰোঁ প্ৰমোদ বড়ো ছাৰক। আজি আপোনালোকে কেইজন যোগদান কৰিলে? আমাৰ ইয়াতে 70 জন আহিছে। এখন মানে আমাৰ গাঁও হয় বৰফুকনহাট পৰা, কিন্তু চুবা বহুত বেলেগ আছে, তেওঁলোকৰ গোটেইখিনি চুবাৰ পৰা আহিছোঁ আমি। 70 জন মানুহ হৈছে। ঠিক আছে, ধন্যবাদ। আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত বিটিআৰৰ যিটো আমূল পৰিৱৰ্তন, শান্তি সম্পত্তি এইবোৰত মানে আকৰ্ষিত হৈ আমাৰ ৰামপুৰ বৰফুকনঘাট আদিৰ পৰা দাস কোচ কলিতা বিজেপি দলৰ পৰা আহি আজি আমাৰ ইউপিপিএল দলত জইন কৰিছে। আৰু তেওঁলোকৰ এটাই উদ্দেশ্য, তেওঁলোকে কৈছে যে আমাৰ বিটিআৰ অঞ্চলত যিটো শান্তি সম্পত্তি আমি পাইছোঁ, গতিকে আমি সকলো জাতি ধৰ্ম জনগোষ্ঠী একেলগে থাকিব বিচাৰোঁ। সেইটো উদ্দেশ্য আগত লৈ আমাৰ দলক ভাল পায় আজি বহুতখিনি মানুহ, আজি আমাৰ 170 জন টোটেল 170 জন মানুহ আজি আমাৰ দলত জইন কৰিছে। ইউপিপিএল দলত কিহৰ কাৰণে ভোট দিব ৰাইজে? ইউপিপিএলত এইকাৰণে দিব, বিগত 17 বছৰত হাগ্ৰামা মহিলাৰ দিনত যিটো শান্তি নাইকিয়া হৈ গৈছিল, মানুহৰ মাজত অশান্তি বিৰাজ কৰিছিল, তাৰে পৰিপ্ৰেক্ষিতত ৰাইজ অসন্তুষ্ট হৈছে যে বিগত দিনত মানে ৰাতি টোপনি মাৰিব নোৱাৰে, তাৰমানে বড়ো অবড়োৰ মাজত হিংসা হত্যা ধন দাবী এইবোৰৰ ওপৰত অতিষ্ঠ হৈ ৰাইজ এতিয়া মুকলি মনে বিগত 5 বছৰ যিটো শান্তি সম্পত্তিৰে বিভিন্ন জাতি ধৰ্মৰ মানুহ মিলা প্ৰীতিৰে বসবাস কৰিব পাৰিছে। আৰু আমূল পৰিৱৰ্তন হৈছে, শিক্ষাৰ পৰা আদি কৰি ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন দিশত যিটো পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তনৰ প্ৰতি তেওঁলোকে আকৰ্ষিত হৈ প্ৰমোদ বড়ো ছাৰক আকৌ বিটিআৰৰ চিফ হৈ বিটিআৰ অঞ্চলত শান্তি সম্পত্তি অটুট ৰাখিব লাগে, পাৰ্মানেণ্টভাৱে মানে বিটিআৰ অঞ্চলত শান্তি স্থাপিত হ'ব লাগে, সেইটো উদ্দেশ্য আগত লৈ এই মানুহখিনি আমাৰ জইন হৈছে আৰু তেওঁলোকে সেইটোৱে বিচাৰি আছে। এইটো কৃষ্ণ গড়েশ্বৰ সমষ্টিত ইউপিপিএল আৰু প্ৰাৰ্থীৰে যিটো প্ৰদান কৰিলে তাৰ বিনিময়ত বিজেপি আৰু বিপিএফে সক্ৰিয় কৰি যিটো নিৰ্বাচন প্ৰচাৰ চলাই আছে, আপুনি কি চাওক, বিগত দিনত মানে আমাৰ যোৱা নিৰ্বাচনত আমাৰ বিপিএফ আমাৰ বহুত তলত আছিলে, বিজেপি আমাৰ বেছি আহিছিল, তথাপিতো আমি বিজেপিক হেৰুৱাইছোঁ। তেতিয়া আমি মানে বিটিআৰ অঞ্চলত আমাৰ ইউপিপিএল দলৰ কোনো মানে উন্নয়নমূলক কাম কৰা নাছিলোঁ, কিন্তু বৰ্তমান এই বিগত 5 বছৰত আমাৰ ইউপিপিএল দলৰ নেতৃত্বত বিভিন্ন কাম কাজ কৰিছোঁ। আৰু বিভিন্ন কাম কাজ কৰাৰ স্বাৰ্থত যিহেতু যোৱাবাৰেই আমি বিজেপিক হৰাইছোঁ, গতিকে এইবাৰতো বিজেপি আমাৰ কাৰণে বহুত দূৰত থাকিব, কাৰণ ইউপিপিএলৰ মানে বিগত 5 বছৰত আমি বহুত কাম কাজ কৰিছোঁ আৰু শান্তিটো আমি আমাৰ দলৰ পৰা আমি পাইছোঁ চবেই। গতিকে সেই হিচাপে ভাবোঁ যে বিজেপি আৰু বিপিএফ আমাৰ পৰা বহুত দূৰত থাকিব। মানে গুৰেশ্বৰবাসী ৰাইজে ইতিমধ্যে মানে ইউপিপিএলক আদৰি লৈছে আৰু বিপুল বসুমতাৰী দেৱক বিপুল ভোটত জয় কৰিম বুলি ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈছে। কাৰণ ইয়াৰ দ্বাৰা এইটোৱে প্ৰমাণ হয়, আমাৰ বিপুল কুমাৰ বসুমতাৰীৰ ঘৰত যোৱাৰ লগে লগে আপুনি ৰাতি 2টা বজালৈকে মানুহ আহি আছে, জইন হৈ যায়, অকল বিভিন্ন জাতি ধৰ্মৰ মানুহ, আপোনাৰ যি বিভিন্ন জাতি ধৰ্মৰ মানুহবিলাকে আমাৰ দলত জইন হৈ আছে।
আজি আমাৰ যিটো মুখ্য কাৰ্যালয় ইয়াতো বিভিন্ন ধৰণৰ মানুহে আহি পেলাই জইন হৈ আছে গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে বিগত আগন্তুক 22 তাৰিখে হ'বলগীয়া নিৰ্বাচনত বিপুল ভোটত আমাৰ বিপুল কুমাৰ বসুমতাৰীক মানে গুৰুত্ববাসী ৰাইজে জয়ী কৰি তেওঁক EM হিচাপে তাৰমানে প্ৰতিষ্ঠা কৰিব বুলি আশা কৰিছে ৰাইজে।